সংগীত নাটক একাডেমীৰ দ্বাৰা সন্মানিত হয় প্ৰথমগৰাকী অসমীয়া মহিলা কোন? উত্তৰ প্ৰতিমা গৌৰবান্দে। য়েল'ষ্টন ৰাষ্ট্ৰীয় উদ্যানখন ক'ত অৱস্থিত? উত্তৰ ইউনাইটেড ষ্টেট। বজ্ৰপাতৰ দেশ বুলি কোনখন দেশক জনা যায়? উত্তৰ ভূটান। হাজাৰ হ্ৰদৰ দেশ বুলি কোনখন দেশক জনা যায়? উত্তৰ ফিনলেণ্ড। বিশ্বৰ সৰ্বাধিক সোণ উৎপাদনকাৰী দেশখনৰ নাম হ'ল চীন। মৃতসাগৰ কোন দুখন দেশৰ মাজত অৱস্থিত? উত্তৰ জৰ্ডান আৰু ইজৰাইল। ভাৰতত সৰ্বপ্ৰথম সাধাৰণ নিৰ্বাচন কোন চনত অনুষ্ঠিত হৈছিল? উত্তৰ 1952। ডক্টৰ ভূপেন হাজৰিকাই কোন চনত সংগীত ৰত্ন বঁটা লাভ কৰিছিল? উত্তৰ 2009। অসমত প্ৰথম বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হৈছিল? উত্তৰ 1948। লক্ষ্যধৰ চৌধুৰীয়ে কোনখন পুথিৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? উত্তৰ মানুহ বিচাৰি। ৰামায়ণী গ্ৰন্থখনৰ ৰচক কোন? উত্তৰ জয়শংকৰ প্ৰসাদ। আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস কেতিয়া পালন কৰা হয়? উত্তৰ 21 ফেব্ৰুৱাৰী। বিশ্বৰ সকলোতকৈ ডাঙৰ দ্বীপটোৰ নাম কি? উত্তৰ গ্ৰীণলেণ্ড। পৃথিৱীৰ আটাইতকৈ দীঘল নদী কোনখন? উত্তৰ নীল নদী। হাতীৰ প্ৰজাতি কিমান প্ৰকাৰৰ আছে? উত্তৰ 3 প্ৰকাৰৰ। হালধীয়া চৰাইয়ে বাও ধান খাই চলচ্চিত্ৰখনে কোন চনত শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল? উত্তৰ 1988। আন্তৰ্জাতিক নাৰী দিৱস কিমান তাৰিখে পালন কৰা হয়? উত্তৰ 8 মাৰ্চ। জ্যোতিচিত্ৰগণ কেতিয়া স্থাপন কৰা হৈছিল? উত্তৰ 1961। অসম হকী এছ'চিয়েশ্যন কিমান চনত গঠিত হৈছিল? উত্তৰ 1955। ৰবীন্দ্ৰনাথ ঠাকুৰে কিমান চনত নোবেল বঁটা লাভ কৰিছিল? উত্তৰ 1913। বাৰমুদা ট্ৰায়েংগল নামৰ ৰহস্যময় ঠাইখন কোনখন মহাসাগৰত অৱস্থিত? উত্তৰ আটলান্টিক মহাসাগৰ। কাণখোৱা পুথিখনৰ ৰচক কোন? উত্তৰ শ্ৰীধৰ কন্দলী। গুৱাহাটীত চাহ নিলাম কেন্দ্ৰ কেতিয়া স্থাপন কৰা হৈছিল? উত্তৰ 1970। বিশ্বকাপত কোনে প্ৰথমে শতক অৰ্জন কৰিছিল? উত্তৰ ডেনিছ এমিছ। আইফোন কোন চনত প্ৰথমবাৰৰ বাবে মুকলি কৰা হৈছিল? উত্তৰ 29 জুন 2007। পৃথিৱীৰ আটাইতকৈ বেছি কফি উৎপাদনকাৰী দেশখনৰ নাম হ'ল ব্ৰাজিল। বিত্তীয় খণ্ডৰ বাবে কোনখন দেশে বিশ্বৰ সৰ্বপ্ৰথম জলবায়ু পৰিৱৰ্তন আইন প্ৰৱৰ্তন কৰিছিল? উত্তৰ নিউজিলেণ্ড। কোনজন বিজ্ঞানীয়ে কৈছিল পৃথিৱী সূৰ্যৰ চাৰিওপিনে ঘূৰে? উত্তৰ নিকোলাছ কোপাৰ্নিকাছ।